মাজতে ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। পূজাৰ মাজতে ADRE পৰীক্ষাৰ্থীসকলে লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। পূজাৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে। 27 অক্টোবৰত হ'ব লিখিত পৰীক্ষা। 27 অক্টোবৰত যিসকলে লিখিত পৰীক্ষা দিব বিচাৰিছে সকলোৰে বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। পৰীক্ষাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ডসমূহ। যিসকল পৰীক্ষাৰ্থীয়ে ADRE পৰীক্ষা দিব সকলোৰে বাবে এটা ডাঙৰ খবৰ আহি পৰিছে যে ৱেবছাইটটো হৈছে www.sebaonline.org আৰু এটা ৱেবছাইট www.assam.gov.in পৰা ডাউনলোড কৰিব লাগিব পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ড। 15 অক্টোবৰত পুৱা 11:30 বজাৰ পৰা উপলব্ধ হ'ব এডমিট কাৰ্ডসমূহ। যিসকল পৰীক্ষাৰ্থী আছে সকলোৱে লিখিত পৰীক্ষা দিবলৈ যোৱাৰ সময়ত পৰীক্ষাৰ্থীয়ে নিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নথি লৈ যাব লাগিব। আধাৰ, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স অথবা ভোটাৰ কাৰ্ড দেখুৱাব লাগিব পৰীক্ষাৰ্থীসকলে। পৰীক্ষাৰ্থীসকলে বিশেষ অসুবিধা হ'লে মুকলি কৰা হৈছে ফোন নম্বৰ। পৰীক্ষাৰ্থীসকলৰ এটা ফোন নম্বৰ মুকলি কৰা হৈছে 9582390056। এই নম্বৰত যোগাযোগ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে। ৰাজ্যক নিযুক্তি আয়োগৰ পৰা দিয়া হৈছে জাননী। এখন জাননী ৰাজ্যৰ নিযুক্তি আয়োগে এখন জাননী প্ৰকাশ কৰিছে। ঘোষণা কৰা হ'ল লিখিত পৰীক্ষাৰ দিন। লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। পূজাৰ মাজতে যিসকলে লিখিত পৰীক্ষা দিব সকলোৰে বাবে এক ডাঙৰ খবৰ। 27 অক্টোবৰত হ'ব লিখিত পৰীক্ষা। লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। পৰীক্ষাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ডসমূহ। পূজাৰ মাজতে আহি পৰিছে এক ডাঙৰ খবৰ। যিসকল পৰীক্ষাৰ্থীয়ে ভাবিছে যে লিখিত পৰীক্ষা দিব সকলোৰে বাবে এক ডাঙৰ খবৰ আহি পৰিছে। ৱেবছাইটত গৈ ডাউনলোড কৰিব লাগে এডমিট কাৰ্ডসমূহ। পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব লাগিব। সকলো পৰীক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। যিটো ৱেবছাইটত গৈ ডাউনলোড কৰিব লাগিব এইটো ৱেবছাইট হৈছে sebaonline.org www.sebaonline.org আৰু এটা ৱেবছাইট হৈছে www.assam.gov.in পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ। পৰীক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ খবৰ আহি পৰিছে। যিসকল পৰীক্ষাৰ্থীয়ে ভাবিছে পৰীক্ষা দিব 15 অক্টোবৰৰ পুৱা 11:30 বজাৰ পৰা উপলব্ধ হ'ব এডমিট কাৰ্ডসমূহ। পৰীক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ খবৰ। যিসকল পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষা দিব ADRE লিখিত পৰীক্ষা দিবলৈ যোৱাৰ সময়ত নিব লাগিব এইকেইটা নথি: আধাৰ, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স অথবা অন্যান্য আৰু এটা হৈছে ভোটাৰ কাৰ্ড। www.sebaonline.org পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। পূজাৰ মাজতে ADRE পৰীক্ষাৰ্থী চতুৰ্থ বৰ্গ পৰীক্ষাৰ্থীলৈ আহি পৰিছে এক ডাঙৰ খবৰ। যিসকল পৰীক্ষাৰ্থীয়ে দিব পৰীক্ষা। ধন্যবাদ।